দেখিছেনে চাৰিওফালে একদম চাইলেণ্ট চাইলেণ্ট চাইলেণ্ট। আৰু আজি মহ যিহেতু মহ হ'লে মানে আমাৰ ইয়াত দেখিছেনে একেবাৰে চাইলেণ্ট। আৰু বহুতে হয়তো মহৰ বিষয়ে নাজানেও, তো সেইকাৰণে মানে কিছুমান ফেষ্টিভেল মানে গাঁৱত ভাল লাগে। আৰু গাঁৱত মানে এইবোৰ মানে বহুত ভালকৈ মানে পালন কৰে, মহ হওক যিয়ে হওক। আৰু আমাৰ ইয়াত গুৱাহাটীত মানে কিছুমান ফেষ্টিভেল বহুতে নাজানেও বা হেৰি নকৰোঁ। আৰু ইয়াতে দেখিছে একেবাৰে চব চাইলেণ্ট, মহ খেদিব দূৰৰ কথা, একদম চাইলেণ্ট। এয়া হ'ল গুৱাহাটীৰ পৰিৱেশ, গুৱাহাটী মহানগৰী। আৰু গাঁৱৰ ফালে এতিয়া চবেই মহ খেদিবৰ কাৰণে ওলাই গৈছে, ভাল লাগে গৈ পেলাই। আৰু শৰাই চৰাই দিয়ে, এনেকৈ খাই লৈ ভাল লাগে আৰু গাঁৱৰ ফালে। এয়াই আৰু তো তাকে আপোনালোকক দেখাবৰ কাৰণে মই ভিডিঅ' এটা বনালোঁ।